Hi guys, welcome back to my second channel Dipali's vlog. To guys, good morning. আৰু ইয়াত ধুনীয়াকৈ একদম পূজা ভাগ আগবঢ়ালোঁ ঘৰত, এয়া ঘৰৰ পূজা ভাগ। আৰু আজি হৈছে মহাশিৱৰাত্ৰি, তো সকলোকে শিৱৰাত্ৰি মহাশিৱৰাত্ৰি হিয়াৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে যাতে সকলোৰে দিনটো ভালে যায়, ভোলেনাথ বাবাই যাতে সকলোকে সুখ দিয়ে তাৰে কামনা কৰিছোঁ। আৰু দুখৰ কথা, আমাৰ নতুন মন্দিৰটো লোৱা নহ'ল, কাৰণ দেখিছে মন্দিৰটো ভাঙি পৰিছে, মিস্ত্ৰী কি দোষত এনেকুৱা হ'ল নাজানো বাৰু। তো যিয়ে নহওক নেক্সট ইয়াৰ লোৱা হ'ব। তাকে আৰু গাঁৱত আছে জীৱৰ মন্দিৰ, গাঁৱত শিৱৰলৈ যাম, তাকে ওলাওঁ এতিয়া। মেখেলা চাদৰত যাম বেলেগ অন্য এটা ৰূপত। তো বলক আপোনালোকৰ লগত লৈ যাওঁ বলক। তো গাইজ ফাইনেলি আহি পালোঁ শ্ৰী শ্ৰী সিদ্ধ বাবাৰ থান। আৰু প্ৰথমে ঘৰত পূজা কৰিলোঁ, তাৰপিছত আহিলোঁ সিদ্ধ বাবাৰ থানত। আৰু ইয়াত সুন্দৰ পৰিৱেশ, সকলো একদম ধুনীয়াকৈ যোৱা বছৰ আমাৰ দাদাই এইটো মন্দিৰ নিৰ্মাণ কৰি দিছিল। তাই মানে কৈ থৈ দিছিলে যে চাকৰি পালে মন্দিৰ এটা বনাই দিব, আৰু ফাইনেলি অৱশেষত তেওঁ চাকৰি পালে দাদাই। আৰু তাৰপিছত এয়া মন্দিৰ ভাগ বনাই দিছিলে, তাতো আহিলোঁ, ভাল লাগিল। কিবা এটা আহি এইটো মন্দিৰটো বনাই দিছে ধুনীয়াকৈ, আৰু ইয়াত নাম প্ৰসংগ চলি আছে। তো গাইজ এয়া হৈছে ৰাতিৰ দৃশ্য, আৰু আমিও গ'লোঁ চাবলৈকে। এয়া আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আমাৰ ফালে খাৰাতাল বুলি কয়। অংগী ভংগী দেখুৱাই আৰু তাত নাচ গান কৰে, ভাল লাগে বহুত বেছি। আৰু এয়া আছিল মিনি ব্লগটো গাইজ। যদি ভাল লাগিছে প্লিজ তেতিয়াহ'লে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ, বাই বাই গাইজ, লাভ ইউ অল।